নমস্কাৰ, আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈছো স্পেচিয়েল ভোটিং প্ৰচিডিউৰছ ইন ইলেকশ্যন প্ৰচেছ, অৰ্থাৎ নিৰ্বাচনী প্ৰক্ৰিয়াত কিছুমান বিশেষ ভোটদান পদ্ধতি আছে তাৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ আগৰ দুটা ভিডিঅ'ত আমি 6টা স্পেচিয়েল প্ৰভিজনছ বা স্পেচিয়েল ভোটিং প্ৰচিডিউৰৰ বিষয়ে আলোচনা কৰি আহিছো। যিসকলে আগৰ ভিডিঅ' দুটা চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ' দুটা চাই ল'ব। আৰু আজি আমি নতুনকৈ আৰু তিনিটা স্পেচিয়েল প্ৰভিজনছ বা স্পেচিয়েল প্ৰচিডিউৰৰ বিষয়ে আলোচনা কৰিম। সেইকেইটা হ'ল ফাৰ্ষ্ট ওৱান ইজ ভোটিং বাই পাব্লিক চাৰ্ভেণ্টছ অন ইলেকশ্যন ডিউটি, অৰ্থাৎ নিৰ্বাচনী কৰ্তব্যত নিয়োজিত চৰকাৰী কৰ্মচাৰীৰ ভোটদান প্ৰক্ৰিয়া কেনেধৰণৰ হয় তাৰ বিষয়ে আমি আলোচনা কৰিম। দেন ভোটিং বাই প্ৰক্সি, প্ৰক্সি ভোট কি বা কেনেকৈ প্ৰদান কৰা হয় তাৰ বিষয়েও আলোচনা কৰিম। এণ্ড পাৰ্ট 3 আমি আলোচনা কৰিম এ পাৰ্চন whom you consider much below the qualifying age, আৰু যোগ্য বয়সতকৈ বহু কম দেখা ভোটাৰৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তাৰ বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। পাৰ্ট 1 আমি প্ৰথমে চাম ভোটিং বাই পাব্লিক চাৰ্ভেণ্টছ অন ইলেকশ্যন ডিউটি, অৰ্থাৎ নিৰ্বাচনী কৰ্তব্যত নিয়োজিত চৰকাৰী কৰ্মচাৰীৰ ভোটদান প্ৰক্ৰিয়াৰ বিষয়ে। ইয়াতে কৈছে হোৱাই স্পেচিয়েল ভোটিং ফেচিলিটি ইজ নিডেড, চৰকাৰী কৰ্মচাৰী যিসকল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত হয় তেওঁলোকৰ কাৰণে এই স্পেচিয়েল প্ৰভিজনটো কিয় দৰকাৰী। এতিয়া কৈছে পুলিং ষ্টাফ লাইক প্ৰিচাইডিং অফিচাৰ, পুলিং অফিচাৰ 1, পুলিং অফিচাৰ 2 and polling officer 3 are usually not posted in their own constituency and they are busy on election duty on poll day, অৰ্থাৎ আমাৰ যিসকল পুলিং কৰ্মচাৰী আছে সাধাৰণতে নিজৰ সমষ্টিত নিয়োজিত নহয়, ভোট গ্ৰহণৰ দিনা তেওঁলোক নিৰ্বাচনী দায়িত্বত ব্যস্ত থাকে। Therefore they cannot vote normally, সেয়ে তেওঁলোকে সাধাৰণ পদ্ধতিত ভোটদান দিব নোৱাৰে। So special facilities are provided by Election Commission of India. These are one is postal ballot and one is EDC, that is election duty certificate. সেয়ে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নিৰ্বাচনী বিষয়ৰ পৰা কিছুমান স্পেচিয়েল সুবিধা প্ৰদান কৰা হয় তেনেকুৱা কৰ্মচাৰীক। সেইকেইটা হ'ল ফাৰ্ষ্ট ওৱান ইজ পোষ্টেল বেলট আৰু ছেকেণ্ডটো কৈছে EDC। এতিয়া আমি এইখিনিৰ বিষয়ে আকৌ ডিটেইলছত আলোচনা কৰিম। পোষ্টেল বেলট কেনেকৈ এপ্লাই কৰিম বা কেনেকৈ ভোটদান প্ৰদান কৰিম আৰু পিছত EDCৰ বিষয়েও এনেকৈ ডিটেইলছত চাম। প্ৰথমে আৰম্ভ কৰিছো আমি পোষ্টেল বেলট চিষ্টেম। পাব্লিক চাৰ্ভেণ্টছ কেন ভোট বিফোৰ দ্য পোল ডে ইউজিং পোষ্টেল বেলট। ইয়াতে কৈছে চৰকাৰী কৰ্মচাৰীয়ে ভোট গ্ৰহণৰ দিনৰ আগতেই পোষ্টেল বেলটৰ জৰিয়তে ভোট দিব পাৰে। ফৰ দিছ দে মাষ্ট ফিল ফৰ্ম 12, ইয়াৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব, ফৰ্ম 12 পূৰণ কৰিব লাগিব, যিখিনি আপোনালোকে অলৰেডি কৰিছে। দে ৰিচিভ এপইণ্টমেণ্ট অৰ্ডাৰ ইন ডুপ্লিকেট, তেওঁলোকক দুটা কপি এপইণ্টমেণ্ট লেটাৰৰ দিয়া হয় বা এপইণ্টমেণ্ট অৰ্ডাৰৰ দিয়া হয়। এণ্ড ৰিকুৱাৰ্ড নাম্বাৰ অফ ফৰ্মছ 12 ফৰ অল পলিং ষ্টাফ, আৰু সেই প্ৰিচাইডিং অফিচাৰৰ হাতত বাকী কেইজন পলিং ষ্টাফৰ একেলগে ফৰ্ম কেইখন দি দিয়া হয় যাতে আপোনালোকে একেলগে জমা দিব পাৰে। ঠিক আছে, এইখিনি হ'ল পোষ্টেল বেলটৰ থুলমূল ইন্ট্ৰডাকশ্যন। নেক্সট আমি এতিয়া চাম ছাবমিশ্যন প্ৰচেছ। এতিয়া ছাবমিট কেনেকৈ কৰিম এই পোষ্টেল বেলটৰ ফৰ্মখন। ফিল্ড ফৰ্ম 12 মাষ্ট বি ছাবমিটেড, যিখন আমি পূৰণ কৰিছোঁ ফৰ্ম 12 সেইখন এতিয়া জমা দিম ক'ত। প্ৰথম অপশ্যনটো কৈছে টু দ্য ৰিটাৰ্ণিং অফিচাৰ, আৰু আমি ৰিটাৰ্ণিং অফিচাৰলৈ সেইখন ছাবমিট কৰিম। আৰু এলং উইথ কপি অফ এপইণ্টমেণ্ট অৰ্ডাৰ, তাৰ লগতে আমি গাঁঠি দিব লাগিব এপইণ্টমেণ্ট যিখন আমাক দিয়া হৈছে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা, সেইখন আমি তাতে গাঁঠি দিব লাগিব। অল্টাৰনেটিভ অপশ্যন ছাবমিটেড এট ট্ৰেইনিং চেণ্টাৰ অৰ অথৰাইজড কাউণ্টাৰ, কৈছে ট্ৰেইনিং চেণ্টাৰত যিটো অথৰাইজড কাউণ্টাৰ আছে তাতো আমি অল্টাৰনেটিভলি ছাবমিট কৰিব পাৰোঁ, মানে ডাইৰেক্টলি গৈ ৰিটাৰ্ণিং অফিচাৰৰ অফিচতো আমি দিব পাৰোঁ বা ট্ৰেইনিং চেণ্টাৰ আমাৰ ইলেকশ্যনৰ আগে আগে যিবোৰ হয় তাৰ অথৰাইজড কাউণ্টাৰতো আমি দিব পাৰোঁ। নেক্সট চাম এতিয়া আমি ইয়াৰ ভোটিং প্ৰচেছটো কেনেকুৱা হয়। আফটাৰ ইছুইং পোষ্টেল বেলট, ৰিটাৰ্ণিং অফিচাৰ এৰেঞ্জেছ ভোটিং ফেচিলিটি এট ট্ৰেইনিং চেণ্টাৰ। পোষ্টেল বেলট যেতিয়া এপ্লাই কৰিলে তাৰপিছত আপোনালোকক পোষ্টেল বেলট জাৰি কৰা হ'ব। জাৰি কৰাৰ পিছত ৰিটাৰ্ণিং অফিচাৰে প্ৰশিক্ষণ কেন্দ্ৰতেই ভোটদানৰ সুবিধা প্ৰদান কৰিব পাৰে। ইয়াৰ এডভান্টেজ কি? No need to send ballot by post. ইয়াৰ প্ৰথম এডভান্টেজটো হ'ল আমি যদি এইটো পোষ্টেল বেলট কিন্তু আমি এইটো পোষ্টৰ সহায়ত বা পোষ্টেলৰ সহায়ত আমি সেন্ড কৰিব নালাগে। নেক্সট ওৱান ইজ ভোটিং এণ্ড ছাবমিশ্যন ডান অন দি স্পট।
সেই স্থানতে আমি ভোটদান কৰি তাতে জমা দিলেই হৈ যাব, আমাৰ জমা দিয়া কামটো সম্পন্ন হৈ যাব। সেইকাৰণে কৈছে এইটো আন এটা এডভান্টেজ। এইটো হ'ল ভোটিং প্ৰচেছৰ বিষয়ে। নেক্সট আমি চাম টাইম ৰোল। ইউ মাষ্ট এপ্লাই এটলিষ্ট 7 days বিফৰ পোল। ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ভোটদানৰ কমেও 7 দিন আগতে এই যিখন ফৰ্ম 12 ছাবমিট কৰিব লাগিব। এভইড লাষ্ট মিনিট কমপ্লিকেশ্যনছ। একেবাৰে শেষ মুহূৰ্তৰ জটিলতা এৰাই চলিবলৈ এই নিয়ম প্ৰযোজ্য। মানে একেবাৰে শেষত যদি আপোনালোকে দিয়ে তেতিয়াহ'লে হয়তো পোষ্টেল বেলটটো ইছ্যু নহ'বও পাৰে টাইমৰ খেলি মেলিৰ কাৰণে। সেইকাৰণে আপোনালোকে মিনিমাম 7 days আগতে এপ্লাই কৰি ল'ব এই ফৰ্ম 12খন। নেক্সট আমি চাম ইলেকশ্যন ডিউটি চাৰ্টিফিকেটৰ বিষয়ে। এইখিনি আছিলে ইয়াৰ আগলৈকে গোটেইখিনি আছিলে পোষ্টেল বেলটৰ। এতিয়া নেক্সট যিটো আছে ইলেকশ্যন ডিউটি চাৰ্টিফিকেট, ডেট ইজ EDC। ইট ইজ গিভেন টু polling staff who are posted in their home constituency। যিসকল পোলিং কৰ্মচাৰী নিজ সমষ্টিতেই নিয়োজিত হয় তেওঁলোককহে এই EDC চাৰ্টিফিকেটখন দিয়া হয়। They can vote on poll day। তেওঁলোকে কি কৰিব পাৰে, ভোট গ্ৰহণৰ দিনাই নিজৰ ভোটটো দিব পাৰে। পোষ্টেল বেলটত যেনেকে ভোট গ্ৰহণৰ আগতেই দিব লাগে তেনেকুৱা ইয়াতে নিয়ম নাই, এতিয়া ভোট গ্ৰহণৰ দিনাই আপোনালোকে ভোট দিব পাৰে। At the same polling station where they are on duty। এতিয়া ভোট গ্ৰহণ দিব ক'ত বা গ্ৰহণটো ক'ত সাব্যস্ত কৰিব, কৈছে আপোনাৰ নিজৰ য'ত দায়িত্ব আছে সেই ভোট কেন্দ্ৰতেই ভোট দিব পাৰে। ইউজিং EVM VVPAT লাইক নৰ্মেল ভোটাৰ্ছ। এতিয়া পোষ্টেল বেলটৰ ক্ষেত্ৰত আপোনালোকে বেলট পেপাৰতহে ভোটটো দিয়ে, কিন্তু ইয়াতে আপোনালোকে সাধাৰণ ভোটাৰৰ দৰে EVM বা VVPAT ব্যৱহাৰ কৰি আপোনালোকে ধুনীয়াকৈ ভোটদান দিব পাৰিব। নেক্সট আমি চাম স্পেচিয়েল চিটুৱেশ্যনছ লাইক ডিউটি কেঞ্চেল। এতিয়া এনেকুৱা বিশেষ পৰিস্থিতি হ'ব পাৰে যে আপুনি EDC চাৰ্টিফিকেটখন আপোনাৰ অলৰেডি ইছ্যু হৈ গ'ল, কিন্তু পিছত দেখিলে যে আপোনাৰ ইলেকশ্যন ডিউটি কেঞ্চেল কৰি দিলে প্ৰশাসনৰ ফালৰ পৰা, তেতিয়া কি কৰিব? তো কৈছে ইয়াতে এই কণ্ডিশ্যন কেতিয়া কৈছে, ইফ EDC ইজ অলৰেডি ইছ্যুড। যদি ইতিমধ্যে আপোনাৰ নামত EDCখন জাৰি কৰা হৈছে বাট ইলেকশ্যন ডিউটি ইজ লেটাৰ কেঞ্চেল, কিন্তু পিছত নিৰ্বাচনী দায়িত্ব বাতিল কৰা হৈছে, দেন ইন দেট কেছ ভোটাৰ মাষ্ট ষ্টিল বি এলাউড টু ভোট। তেনে ভোটাৰকো ভোটাধিকাৰ প্ৰদান কৰিবলৈ দিব পাৰে। এতিয়া কেনেকৈ দিব? দে কেন ভোট এট এনি পলিং ষ্টেচন এক্সেপ্ট অৰিজিনেল ওৱান। কিন্তু ইয়াতে এটা কথা মন কৰিব লাগিব, তেনে ক্ষেত্ৰত তেওঁৰ মূল কেন্দ্ৰটোৰ বাদে অৰ্থাৎ তেওঁৰ গাঁৱৰ যিটো PS আছে সেইটো বাদ দি সেই এছেম্বলি কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত যিকোনো PSত গৈ ভোটদান প্ৰদান কৰিব পাৰিব। ইট এনচিয়ৰ্ছ no one loses voting right due to duty changes। এইটোৱে এনচিয়ৰ কৰে যে দায়িত্বৰ পৰিৱৰ্তনৰ বাবে ভোটাধিকাৰটো যাতে নষ্ট নহয়। এইখিনি আছিলে স্পেচিয়েল চিটুৱেশ্যন ইন কেছ অফ EDC ভোটাৰ। নেক্সট আমি চাম ভোটিং প্ৰচেছ ফৰ EDC ভোটাৰ ষ্টেপ ৱাইজ। এতিয়া ভোটিং প্ৰচেছটো কেনেকুৱা হয়? ফাৰ্ষ্ট কামটো হ'ল ভোটাৰ্ছ নেম ইজ এডেড আফটাৰ লাষ্ট ভোটাৰ ইন মাৰ্ক ইলেক্ট্ৰল ৰোল। আপুনি যিখন PSত ডিউটি কৰি আছে যোনটো পলিং ষ্টেচনত, সেই পলিং ষ্টেচনটোত আপোনাৰ যিখন মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোল থাকিব তাৰ একেবাৰে লাষ্ট ভোটাৰত আপুনি নিজৰ নামটো লগাই ল'ব। নেক্সট কামটো কৈছে কি, ফাৰ্ষ্ট পলিং অফিচাৰ ভেৰিফাইজ আইডেণ্টিটি এণ্ড ইনফৰ্মছ পলিং এজেণ্টছ। তেতিয়া ফাৰ্ষ্ট পলিং অফিচাৰে আপোনাৰ পৰিচয় পত্ৰখিনি যাচাই কৰিব, আপোনাৰ মানে সহকৰ্মী যিকেইজন থাকিব তেওঁ যাচাই কৰিব আৰু পলিং এজেণ্টক আপোনাৰ নামটো জনাব। ছেকেণ্ড পলিং অফিচাৰ records details in register of voters, that is form 17A। আৰু ছেকেণ্ড পলিং অফিচাৰে ফৰ্ম 17A আপোনাৰ এই তথ্যখিনি এণ্ট্ৰি কৰিব। দেন এণ্ট্ৰি ফৰ্মেট। এতিয়া এণ্ট্ৰি যে কৰিব তেওঁ কেনেকৈ কৰিব, তেওঁ প্ৰথমে লিখিব লাগিব চিৰিয়েল নাম্বাৰ, আপোনাৰ যিটো ভোটাৰ চিৰিয়েল নাম্বাৰ সেইটো লিখিব লাগিব, দেন আপোনাৰ পাৰ্ট নাম্বাৰ লিখিব লাগিব আৰু এছেম্বলি কনষ্টিটুৱেঞ্চি নাম্বাৰটো লিখিব লাগিব। ফৰ এক্সাম্পল মই ধৰি লৈছোঁ আপোনাৰ চিৰিয়েল নাম্বাৰ যদি 625 তেতিয়াহ'লে 625 অব্লিক আপোনাৰ পাৰ্ট নাম্বাৰটো যদি 32 দেন 32 এণ্ড লাষ্টত AC নাম্বাৰ অৰ্থাৎ এছেম্বলি কনষ্টিটুৱেঞ্চি নাম্বাৰ নিজৰটো বহাই দিলে হৈ গ'ল। দেন ভোটাৰ কাষ্ট লাইক এ নৰ্মেল ভোটাৰ। আৰু তাৰপিছত তেওঁ সাধাৰণ ভোটাৰৰ দৰে আকৌ যিটো আমাৰ ভোটিং কম্পাৰ্টমেণ্টত গৈ EVM আৰু VVPATৰ সহায়ত তেওঁ ধুনীয়াকৈ ভোটদান প্ৰদান কৰিব পাৰিব। ঠিক আছে, এইখিনি হৈছে ভোটিং প্ৰচেছ। এতিয়া নেক্সট আমি চাম ভোটিং বাই প্ৰক্সি, অৰ্থাৎ প্ৰক্সি ভোটদান কি বা কেনেকৈ দিয়া হয় তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। ইট ইজ ডিজাইন ফৰ ছাৰ্ভিচ ভোটাৰ্ছ লাইক আৰ্মড ফৰ্চেছ। এই যিটো প্ৰভিজন আছে এইটো সকলোৰে কাৰণে নহয়, এইটো যেনেকৈ নেকি সশস্ত্ৰ বাহিনীৰ কাৰণে এই ব্যৱস্থাটো ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা ৰখা হৈছে। প্ৰক্সি ভোটিং এনচিয়ৰ্ছ দেয়াৰ পাৰ্টিচিপেশ্যন ডেছপাইট এবচেঞ্চ।
এই পদ্ধতিটোৱে অনুপস্থিত থাকিলেও ভোটাধিকাৰ নিশ্চিত কৰে অৰ্থাৎ তেওঁতো ডিউটিত থাকিব যিজন আৰ্ম ফ'ৰ্চৰ মানুহ হয় তেওঁ ডিউটিত থাকিব তেওঁ ডিউটিত থাকিও তেওঁ ভোটাধিকাৰটো সাব্যস্ত কৰিব পাৰে এতিয়া কেনেকৈ কৰিব এতিয়া আমি তাৰ বিষয়ে আলোচনা কৰিম Classified Service Voters CSV concept Classified Service Voter মানে কি কৈছে voter authorizes another person or proxy to vote on their behalf অৰ্থাৎ যিজন আৰ্ম ফ'ৰ্চ বা যিজন ভোটাৰ তেওঁ অন্য এজন ব্যক্তিক নিজৰ হৈ ভোটদান দিবলৈ অনুমতি দিয়ে প্ৰক্সি ভোটাৰ ট্ৰিটেড এজ একচুৱেল ভোটাৰ সেই প্ৰক্সি ভোটক মূল ভোটাৰৰ দৰেই গণ্য কৰা হয় CSV লিষ্ট ইন্টিগ্ৰেটেড উইথ ইলেক্ট্ৰল ৰোল আৰু CSV যিটো লিষ্ট অৰ্থাৎ ক্লাছিফাইড সাৰ্ভিস ভোটাৰ যিখন লিষ্ট সেইখন আমাৰ ইলেক্ট্ৰল ৰোলৰ লগতে সংযুক্ত থাকে এইটো আপোনালোকক প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰা হ'ব নেক্সট আমি চাম ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচন এটা কি ইনষ্ট্ৰাকচন আমি মানিব লাগিব লিষ্ট অফ CSVs is provided at polling station প্ৰথম ইনষ্ট্ৰাকচনটো হ'ল যে polling stationত CSV তালিকাখন থাকিব লাগিব then this list is treated as part of electoral roll এই তালিকাক মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোলৰ এটা অংশ বুলি ধৰা হয় প্ৰিসাইডিং অফিচাৰ মাষ্ট এলাউ প্ৰক্সি উইদাউট ডিসক্ৰিমিনেশন প্ৰিসাইডিং অফিচাৰে কোনো বৈষম্য নকৰাকৈ প্ৰক্সিক বা যিজন তেওঁৰ জায়গাত আহিছে তেওঁক অনুমতি দিব লাগিব এইখিনি আছিল ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচন নেক্সট আমি চাম এন্ট্ৰি সিস্টেম ইন ফৰ্ম 17A এতিয়া ৰেজিষ্টাৰ অফ ভোটাৰ যিখন আমাৰ ফৰ্ম আছে তাত কেনেকৈ আমি তেওঁৰ নামটো এন্ট্ৰি কৰিম ইয়াতে কৈছে সিৰিয়েল নম্বৰ টেকেন ফ্ৰম CSV লিষ্ট CSV লিষ্টৰ পৰা আমি তেওঁৰ সিৰিয়েল নম্বৰটো লৈ লম প্ৰথম কামটো হ'ল দেন এট সাফিক্স PV মিনিং প্ৰক্সি ভোটাৰ আৰু তেওঁৰ সাফিক্সত কি লিখিব লাগে সিৰিয়েল নম্বৰৰ মানে পিছত কি লিখি দিব লাগে PV অৰ্থাৎ প্ৰক্সি ভোটাৰ ফৰ এক্সাম্পল যদি সিৰিয়েল নম্বৰ 1 দেন আমি কি লিখিম 1 উইদিন ব্ৰেকেট PV দেন যদি সিৰিয়েল নম্বৰ 5 দেন কি লিখি দিম 5 উইদিন ব্ৰেকেট PV অৰ্থাৎ প্ৰক্সি ভোটাৰ সেই হিচাপত আমি ধুনিয়াকৈ এইটো এন্ট্ৰি কৰি দিব পাৰিম এতিয়া নেক্সট আমি চাম পাৰ্ট 3 দ্যাট ইজ এ পাৰ্সন whom you consider much below the qualifying age ইয়াতে কি কৈছে যোগ্য বয়সতকৈ কম দেখা ভোটাৰৰ ক্ষেত্ৰত প্ৰিসাইডিং অফিচাৰে কি কৰিব লাগিব তাৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমে কৈছে আন্ডাৰ এজ ভোটাৰ ইস্যু It deals with voter appearing below qualifying age and presiding officer must act cautiously. অৰ্থাৎ ইয়াতে কৈছে যোগ্য বয়সতকৈ কম দেখা ভোটাৰৰ ক্ষেত্ৰত প্ৰিসাইডিং অফিচাৰে সাৱধানতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ঠিক আছে তেওঁৰ এতিয়া কামটো কি ফাৰ্স্ট কামটো হ'ল প্ৰিসাইডিং অফিচাৰৰ ভেৰিফিকেশন ক্ৰছ চেক ইলেক্ট্ৰল ৰোল তেওঁ ইলেক্ট্ৰল ৰোল যিখন আছে আমাৰ তাক ক্ৰছ চেক কৰিব লাগিব ভালদৰে দেন It ensure no genuine voter is denied and no illegal voting occurs. এই প্ৰসেসটোৱে এইটো নিশ্চিত কৰে যে কোনো প্ৰকৃত ভোটাৰ যাতে বঞ্চিত নহয় আৰু কোনো অবৈধ ভোটদান যাতে নহয় দুইটা ক্ষেত্ৰতে ই দৰকাৰী নেক্সট আমি চাম ডিক্লাৰেশন সিস্টেম Obtain Annexure 15 declaration based on qualifying dates কৈছে ইয়াতে Annexure 15 declaration খন লৈ লব যিজন ক্যান্ডিডেট আছে যাক আপুনি ডাউট কৰিছে যে তেওঁ আন্ডাৰ এজ হয় অৰ্থাৎ 18 বছৰতকৈ কম হয় তেওঁৰ পৰা এখন ডিক্লাৰেশন লৈ লব ইন Annexure 15 based on qualifying dates যোগ্যতাৰ তাৰিখৰ বিষয়ে নিশ্চিত কৰিব লাগিব then inform voter about legal consequences of false declaration আৰু তেওঁক এই কথাটো জনাই দিব যে মিছা ঘোষণা কৰিলে আইনগত ফলাফল কি হ'ব হেতু ভোটাৰক আপুনি আগতীয়াকৈ জনাই দিব তেতিয়া তেওঁ যদি মিছাকে খুমাইছে বেলেগৰ নাম লৈ আহি যদি খুমাইছে তেতিয়া হেতু উলাই পৰিব নেক্সট আমি চাম ৰেকৰ্ড মেইনটেনেন্স এতিয়া আমি এই যে মানুহজনক আপুনি ভোট দিলে নে নিদিলে তাৰ কাৰণে আপুনি ৰেকৰ্ডটো কেনেকৈ মেইনটেইন কৰিব মেইনটেইন ইন Annexure 16 ইয়াতে Annexure 16 ত দুটা পাৰ্ট আছে পাৰ্ট 1 ইজ ফৰ ডিক্লাৰেশন গিভেন যদি হেই যিজন ভোটাৰ আছে ভোটাৰজনে যদি ডিক্লাৰেশন দিছে তেতিয়া আপুনি এই পাৰ্ট 1 ত এটো এন্ট্ৰি কৰিব এন্ড পাৰ্ট 2 ইজ ফৰ ৰিফিউজড কেसेस যদি তেওঁ ডিক্লাৰেশনখন দিবলৈ অমান্তি হৈছে তেতিয়া হলে পাৰ্ট 2 টো ফিল আপ কৰিব দেন ষ্টৰ সেফলি ফৰ লিগ্যাল ৰেফাৰেন্সেস আৰু পিছত আপুনি এইখিনি ভৱিষ্যতৰ আপোনাৰ আইনী প্ৰক্ৰিয়াৰ কাৰণে আইনগত ব্যৱহাৰৰ কাৰণে এইখিনি সুৰক্ষিত কৰি ৰাখিব লাগিব ঠিক আছে তো এইখিনি আছিল আজি আমাৰ আলোচনাৰ বিষয়বস্তু আশা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাইছে ভিডিওটো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিও ইয়াতেই সামৰিছো ধন্যবাদ